আমাৰ ভাইন্সৰ কেৰেক্টাৰ নম্বৰ 1 প্ৰিয়াংকু শৰ্মা। ইয়াৰ লাইফত বহুত কিবা কিবি ঘটি থাকে। আজিৰ পৰা আপোনালোকে সকলোৱে সেইবিলাক দেখা পাব। এইজন হৈছে হিৰণ্য, দা চিধা চাধা মক্কেল। চিধা চাধাও হয় কিন্তু মক্কেলো হয়। আৰু ই হৈছে প্ৰিয়াংকুৰ লগৰ। এখেতৰ নাম হৈছে কেলভিন, প্ৰিয়াংকুৰ বেষ্ট ফ্ৰেণ্ড। ইয়াৰ লাইফৰ এটাই প্ৰব্লেম যে ইয়াৰ লাইফত এনি টাইম প্ৰব্লেম। য'তে প্ৰব্লেম হওক ই তাতে নিজৰ ভৰি লৈ পেলাই পাই যায়গৈ। মিষ্টাৰ প্ৰব্লেম কেলভিন। এখেতৰ নাম হৈছে ৰজৰ। এখেতৰ মাত্ৰ জীৱন দুটা কাম, দিনত হ'লে উস্তাদি মৰা, ৰাতি হ'লে শিপালি ধৰা। চ' গাইজ, লেটছ বিগিন দ্য ফাৰ্ষ্ট ভাইন। পইচা এক্সাম পালেহি, কিন্তু ক'ভিডৰ কাৰণে ভাবিব পৰা নাই পঢ়োঁ নে নপঢ়োঁ। হে বন্ধু, নাপায় নহয়। আমাৰ পঢ়া দায়িত্ব আমি পঢ়িম। মা আৰু দেউতাই আমাক পঢ়িবলৈহে পঠাইছে। পৰীক্ষা হওক বা নহওক, আমিতো আগলৈতো পঢ়িবই লাগিব, সেইকাৰণে পঢ়িম। তই ইমান টেনশ্যন নল'বি। হেই, তোৰ প্ৰবচন বাদ দে। তই যদি পাৰ মোক মটিভেট কৰা হোক পঢ়িবলৈ। কি ফাল্টু কথা কৈ আছ তই? একদম মক্কেল আছ দে তই, আজিলৈকে চেঞ্জ নহ'লি, মক্কেলে থাকিলি তই। চা, কৰ্মই আমাৰ ধৰ্ম কিতাপত আমি পাইছোঁ, সেইকাৰণে আমি পঢ়িব লাগে। আমাৰ কৰ্মটো হ'ল পঢ়াহে। তই চা, এইবিলাক ভাবি নাথাকিবি দেই। কৃষ্ণ, তোক মানিছোঁ আৰু দেই। চেষ্টা আলোকনাথ কৰবাৰ, তোক মানি গৈছোঁ। তই যা ৰে, তই যা ৰে, তই যা ৰে, তই যা, তই প্ৰণাম কৰগে যা, তোৰ কাম নাই, যা যা যা। তহঁতৰ কি হ'ল ঐ? মই ভাগৰি জুগৰি আহিছোঁ যে, কি হ'ল? নকবি আৰু, এইটো আজি বেয়া ফুচালে আমাক। অলপত বাচিছোঁ। কি কৰিলনো তহঁতি? চা ব্ৰ', এনেও মোৰ সময় নাই। আজি ফটোশ্বুট, আজি আমুকটো, আজি তামুকটো, তাৰ মাজত পঢ়িব বহোঁ, এইফালে নিউজ। এক্সাম হ'ব নে নহ'ব সেইকাৰণে হাংগামা লগাই আহিলোঁ। হাংগামা লগালে? কথা ক'বলৈ আহিছা, উল্টা আমাৰ আজি টিকা লাল হ'লহেঁতেন। আৰে ডিটেইলছত কওঁ। চা, আজি মক্কেলটোৱে মোক লগত লৈ MLA ঘৰ পালেগৈ। আৰু MLA ঘৰৰ বাহিৰত চিকিউৰিটি গাৰ্ডক ক'লে যে MLA লগ কৰোঁগৈ। আৰু চালা চিকিউৰিটি গাৰ্ডটোতে লগ কৰিবলৈ দিলে। সঁচা বা, একোডাল বাহ নহয়। ই হাজিৰা কৰিব যাম বুলিয়ে সোমালে তাত। তাৰপিছত সোমালে তাত আগফালে MLA বহি আছে। MLA গৈ পেলাই ক'লে যে ছাৰ, আমাৰ এক্সাম পাতে নাপাতে নাজানো, কিন্তু আমাক পাছ কৰাই দিব লাগে। কৰোণাৰ কাৰণে আমি এনেকৈ থাকিব নোৱাৰোঁ। আৰু নহ'লে যদি আমি ফেইল কৰোঁ, আমি কিন্তু মন্ত্ৰী হৈ যাম, আপোনাকে হৰাম, ইলেকশ্যনত উঠিম। এনেকৈ কৈ থৈ আহিছে। কি? তাৰপাছত তাৰ চিকিউৰিটি গাৰ্ডকেইটাই যি খেদালে, ক'তো ৰখিবলৈ জেগা নাপালোঁ। যেনে তেনে তোৰ ঘৰত সোমাইছোঁ। কেনেকৈ কোনটো ৰাস্তাই আহিছোঁ আমিহে জানো। ইমানেই খেদিলে মোৰ নিচাই ফাটি গ'ল। কি? সেইকাৰণে ভাবিছোঁ তোৰ গাত ইমান সাহস ক'ৰ পৰা আহিলে। কালি গিলিলি চাগে তই। তহঁতি চা, এটা কাম কৰ, বহুত ভাল আইডিয়া এটা আছে মোৰ ওচৰত। লাগিব নি কওঁ তহঁতক? একদম সেই কামটো কৰিলে তহঁতৰ চব প্ৰব্লেম চল্ভ হৈ যাব। তহঁতি চা, এতিয়াতো বেছি দিন নাই। কিমান দিন আছে? 10 দিনমান আছে। তহঁতি ভালকৈ 7-8 ঘণ্টামান পঢ়ি দে, আৰামত পাছ হৈ যাবি তহঁতি। তহঁতক পাছটোহে লাগে, আৰামত পাছ হৈ যাবি। এই খাবলৈ টাইম আহি গ'ল। কি কৈছ? পালি আজি চ' গাইজ, এক্সাম হওক বা নহওক, তোমালোকেও পঢ়া, ময়ো পঢ়োঁ। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন,
কিপ ৱাচিং